Such the reality portal সংবাদ গোষ্ঠীৰ প্ৰথম বৰ্ষপূৰ্তিত মই এই পোৰ্টেলটোৰ লগত জড়িত সকলো সংবাদ কৰ্মীক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ খ্যাত সংবাদ সেৱীসকলে তেওঁলোকে দেশখন নিৰ্মাণত তেওঁলোকৰ বৃহৎ ভূমিকা পালন কৰি আহিছে আৰু তেনে ক্ষেত্ৰত সচ দ্য ৰিয়েলিটি পোৰ্টেল চেনেলটোৱে কোনো ধৰণে পিছ পৰি থকা নাই। তেওঁলোকে সত্য প্ৰতিষ্ঠা কৰিবলৈ আৰু সংবাদ সেৱাৰ লগত জড়িত হৈ আমাৰ ৰঙিয়া আৰু বিশেষকৈ অসমখনক আগুৱাই নিবলৈ তেওঁলোকে যি অহোপুৰুষাৰ্থ চেষ্টা কৰিছে তাৰ বাবে মই এই সংবাদ গোষ্ঠীটোক মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন তথা ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আশা কৰোঁ এই পোৰ্টেল চেনেলটোৱে অনাগত দিনবোৰতো ৰাইজক সত্য প্ৰতিষ্ঠা কৰিবলৈ, ৰাইজৰ মাজত সত্য প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে অনাগত দিনবোৰতো তেওঁলোকে কাম কৰি যাব আৰু তেওঁলোকৰ এই প্ৰথম বৰ্ষপূৰ্তিত মই পুনৰবাৰ তেওঁলোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।